Back in my YouTube channel as a blog. ঠিক আছে আপোনালোক সকলে এখন এটা নতুন ভিডিঅ'লৈ স্বাগতম। ঠিক আছে আজিৰ ভিডিঅ'টো মানে বেছি লাভ নকৰো মই আপোনালোকক মানে ভিডিঅ'টোৰ আৰম্ভণিতে কৈ দিলোঁ মানে কি আজিৰ ভিডিঅ'টো মানে বেলেগ আকৌ মানে দেখাব লগা নাই জাষ্ট আপোনালোকক মানে আমাৰ ঈদৰ আয়োজন দেখাম মানে কি আপোনালোকক কৈছিলোঁ যে আমাৰ মানে ইয়াত মানে প্ৰত্যেক মানে ঈদতে মানে লাইটৰ মেলাতে মানে কি জবাৰো দিছিল কিন্তু জবাৰ মানে এছেম্বলছ আনিছিল গেছ এইবাৰ মানে দিছে আৰু গেছ এইবাৰ মানে বহুত ডাঙৰকৈ মানে কৰিছে আয়োজন মানে লাইটিঙৰ আৰু গেছ আপোনালোকক মানে তাৰ আয়োজনখিনি দেখাম গেছ আমাৰ ৰাস্তাৰ সন্মুখতো মানে কৰিছে মানে মিৰুল ভাইতে আৰু লগতে ময়ো অলপ হেল্প কৰি দিছোঁ ঠিক আছে আমাৰ মানে কাম চলিছে বৰ্তমান লাইটিঙৰ আৰু আমাৰ যিখন মানে লাইটিঙৰ কমিটি মানে পুৰা একদম কষ্ট কৰিছে যাতে মানুহখিনি যাতে ভালকৈ সজাও লাইটিঙেৰে যাতে বেলেগো একেনে কৈ যায় কৰিছে গেছ ব্লগ আমি আপোনালোকক আয়োজনখিনি দেখাওঁ চ' গেছ আজিৰ ভিডিঅ'টো জাষ্ট আয়োজনৰ ভিডিঅ' হ'ব মানে গেছ বেলেগ একো নাই কিন্তু গাইজ এটা বেলেগ কিন্তু কথা আছিলে সেইটো মানে আপোনালোকক মই ভিডিঅ'ৰ মাজত ক'ম ঈদ স্পেচিয়েল ব্লগ এটা আহিছে য'ত নেকি আমি আপোনালোকক মানে খুব ভালদৰে আমাৰ মানে ঈদ দেখাম মানে আমাৰ ঈদ উল ফিতৰ দেখাম মানে আমাৰ মানুহখিনি মানে ঈদ উল ফিতৰ কেনেকৈ চেলিব্ৰেট কৰে মানে সকলো থাকিব খুব ভাল লাগিব আৰু লগতে মিৰুল ভাই থাকিব আৰু গাইজ আজি মানে মিৰুল ভাই চাগে ভিডিঅ'ত নাহিব কাৰণ মিৰুল ভাই মানে ঈদৰ মানে বজাৰ কৰিবলৈ গৈছে মানে পুৱাতে যে বহুতৰে ঘৰত বহুতৰে ঈদ উল ফিতৰৰ কাম আছে কাৰণ যিহেতু আজি হ'ল 20 তাৰিখ আৰু কালি 21 তাৰিখ আৰু কালি মানে ঈদ উল ফিতৰ আৰু গেছ এইবাৰ মানে ঈদ উল ফিতৰ 21 এপ্ৰিলত পৰিল আৰু আমাৰ যি লাষ্ট ৰোজা আৰু গেছ আজিবাৰ আমাৰ মাহ ৰমজান শেষ হ'ব গেছ খুবেই বেয়া লাগিব কিন্তু গেছ অহাকালি আমাৰ ঈদ উল ফিতৰ খুব এটা ফূৰ্তিৰ দিন আহিছে আৰু আগলে সকলোৱে মানে চবৰে ঘৰত ঈদ খাবলৈ যাব মই যাম মিৰুল ভাই আৰু মিৰুল ভাইটো আহিব মোৰ তাকে ঠিক আছে ভিডিঅ'টো বলক আৰম্ভ কৰোঁ যোনে যেন আছে যাতে ছাবস্ক্ৰাইব কৰি দিয়ক ব্লগছ আৰু ক'ব যে আমাৰ মালিকুচি লাইটিঙৰ আয়োজন কেনেকুৱা লাগিছে ঠিক আছে বলক আমাৰ ইয়াত ঈদৰ আয়োজন কৰিছে আৰু লগতে মিৰুল ভাইও আছে লগতে ঠিক আছে বলক আমি আপোনালোকক দেখাইছোঁ আপোনালোকে চাই আছে চাগে লাইটবিলাক এই হৈছে আমাৰ মানে ৰাস্তাৰ সন্মুখত মানে লাইটনিং মানে ৰাতি মানে জ্বলাই দিব ঈদৰ দিনা আৰু আজি চাগে জ্বলাব এবাৰ চাব টেষ্টিং কৰি কিনে যে ঠিক আছে নে নাই আৰু এইবিলাক লাইট হয় ইয়াত মানে বহুত ভালদৰে হৈ যাইছে আমাৰ মালিকুচি মানে 2023 বৰ্ষৰ ঈদৰ আয়োজন না কি এনে আমাৰ এইবাৰ মানে না ভাল লাগব না আমাৰ ৰাস্তাটো ঈদত আৰু তাকো ইয়াত মানে আৰু গাইছ ইয়াত লাইটৰ মালা ওলাইছে চ' গাইছ এইবিলাক আৰু আমাৰ মাজত চিন্তু ভাই কেনে খবৰ পিছে বাইদেৱে ৰোজা ৰাখিছোঁ না আৰু আজি মানে লাষ্ট ৰোজা অলপ দুখ লাগিব না তে বাকী যে তুমি মিৰুল ভাই যে কামবিলাক কৰিছোঁ না লাইটৰ না ঠিক আছে না চব কিবা যে লগা হয় মোক ক'বা আৰু বাকী আমাৰ না ভাল লাগব না ৰাতি লগাব ন আজি ৰাতি লাইট লগাব এনেকবাৰ টেষ্ট কৰি চাব ঠিক আছে নে কৰিম তো তুমি মোক বাৰু বুজাই দিয়াচোন যে লাইটটোৰ মানে খৰচ কিমান হ'ল আৰু তোমালোকে এনে ক'ত মেনেজ কৰি কিনে আনিছ বহুত হৈছে ন আৰু কিছুমানে চাব পাৰোঁ যে খৰচ কিয়নো নহ'ব এইবিলাক লাইট মানে বহুত মানে দামেৰে আনিছে মোক মানে কৈছে মিৰুল ভাই বেয়া নহয় ন সেইকাৰণে অলপমান দাম লৈছে আৰু গাছ তাৰ পৰা আমাৰে তাকে লাগিল বাটক লাগিল গম পাইছোঁ মই মোক কৈছে মিৰুল ভাই যে দাম লৈছে বুলি অঁ আৰু গছ লগতে এইবিলাকো আনিছে মোৰ তাতে এতিয়া চক না মিৰুল ভাইৰো চিন্তু ভাই কিমান কষ্ট কৰিছে আৰু গছ লগতে মই অলপমান সহায় কৰি দিছোঁ দিয়ক এইটো বেয়া নহয় আৰু গছ এইটো এইকাৰণে লাগে যাতে আমি গোটেইকেইটা লাইট এবাৰতো কানেকশ্যন কৰি দিব পাৰোঁ না কি ঠিক আছে বলক আমি এইবাৰ সেইফালে মানে কেনেদৰে আয়োজন কৰিছে আহিব ঠিক আছে আজি ভিডিঅ'টো বেছি লাম্বা নহয় আৰু জাষ্ট আপোনালোকক দেখাম যে আমাৰ আয়োজনখিনি আৰু গাছ এয়া হৈছে 2023 বৰ্ষৰ আয়োজন আৰু গাছ এইবাৰৰ আয়োজন মানে খুব ডাঙৰকৈ কৰিছে মানে যিবোৰ মানে কমিটিয়ে লাইটিঙৰ আৰু গাছ ৰাতি যেতিয়া লাইট লগাই দিব তেতিয়া মানে খুব ভাল লাগিব আৰু গাছ কাম হৈছে আৰু গাছ এইবাৰ মানে গোটেইখিনি মালিকুচিখিনি কভাৰ কৰাটো মানে ভুল নহয় মানে এইবাৰ মানে বহুত মানে ডাঙৰ কৰিছে এইবাৰ মানে আয়োজন এই চখ না গাইছ বহুত দূৰলৈকে গৈছে আৰু গাছ এইবাৰ চখটো মানে খুব ভাল লাগিব আৰু গাছ এইবাৰ তাৰমানে চেল্ফি পইণ্ট থাকিব তাতে সকলো চেল্ফি উঠিব পাৰিব গাছ বহুত ভাল লাগিব চব দেখা যোৱা আপোনালোকক ঠিক আছে বলক আমি ভিডিঅ'টো আগবঢ়াই থাকোঁ আৰু আমি অলপমান মেইন চকলৈকে যাওঁ ঠিক আছে বলক আৰু গাইজ আমাৰ এটা ঈদ স্পেচিয়েল ব্লগ এটা আহিছে আপোনালোকে কৈছিলোঁ ভিডিঅ'টোত আৰু গাইজ সেই ব্লগটো মানে খুব মানে এটা মানে স্পেচিয়েল এটা মানে ব্লগ এটা হ'ব ঈদ উল ফিতৰৰ আৰু গাইজ আপোনালোকে চাব এইটো ভিডিঅ' আৰু গাইজ এতিয়া আপোনালোকে এইটো ভিডিঅ' এনজয় কৰক আৰু গাইজ এই হৈছে আমাৰ মেইন চক আৰু গাইজ যেতিয়া লাইটখিনি জ্বলাই দিব ৰাতি গাইজ আমাৰ চকটো এটা শ্ব' উঠিব মানে খুবেই ভাল লাগিব আৰু গাইজ এইবাৰ মানে বহুত মানে ডাঙৰ কৰিছে এইবাৰ আয়োজন 2023 বৰ্ষৰ গাইজ মানে খুবেই ভাল লাগিল গাইজ এতিয়াতো মানে জাষ্ট এনে অলপমান চাব পাৰি আৰু কিন্তু গাইজ ৰাতি যেতিয়া লাইট লগাই দিব তেতিয়া গাইজ মানে মানুহ ভৰ্তি হৈ যাব চোৱাত গাইজ মানে বহুত ডাঙৰ কৰিছে গাইজ এটা মানে চেল্ফি পইণ্টো আছে গাইজ সেইফালে গৈছে
এইটো মেইন চকৰ পৰা যদি আমি এইফালেও লাইট দেখা পাম এইবাৰ গতিকে বহুত ডাঙৰ কৰিছে এইবাৰ আয়োজন 2023 বৰ্ষৰ ঈদ উল ফিতৰৰ যে আয়োজনটো মানে খুব ভালদৰে কৰিছে বহুত ডাঙৰ হৈছে চক না কিমান লাম্বা কৰিছে এইবাৰ আগৰটো মেইন চকৰ পৰা আমি যদি এইফালেও আমি ইয়াৰ একদম পূৰা এইবাৰ লাইটনিং দেখা পাম আৰু ভিডিঅ'টো এনজয় কৰক চাই কিনে চকে দিনতো যে ইমান ভাল লাগিছে ভাবক ৰাতি যদি লাইটটো লগাই দিয়ে কিমান ভাল লাগিব আৰু ইয়াৰ পৰা শেষ পূৰা সেইফালে নাই আগত এইফালে ইয়াত পায় এই চাইড আকৌ ভিডিঅ'টো বিল্ডিংটো আৰু আছে ঠিক আছে আমি উল্টা ঘূৰি নাযাওঁ আৰু যিহেতু একেই চব আমি ৰাতি সেইখিনি আপোনালোকক এবাৰ দেখাম ৰাতি নজৰটো আৰু গাছ এইফালে হৈছে আমাৰ ছাইড মানে আমাৰ এইফালেও দিছে এইবাৰ গাছ ক'ব গ'লে বহুত ডাঙৰ কৰিছে এইবাৰ মানে 2023 বৰ্ষৰ ঈদ উল ফিতৰৰ আয়োজন মানে খুব ভাল লাগি গৈছে আহিব ইয়াত আমাৰ ৰাতি মালিকুছিত চাই যাব এবাৰ আমাৰ ভিডিঅ'ৰ দ্বাৰা আৰু ভিডিঅ'টো যোনে যোনে আছে এটা লাইক কৰি দিয়ক আৰু আমাৰ ঈদৰ আয়োজন কেনেকুৱা লাগিছে কওক এইবাৰ চ' গাইছ যোৱা বছৰতকৈ এইবাৰ মানে বহুত ডাঙৰ আয়োজন কৰিছে মালিকুছিৰ লাইটনিং কমিটিয়ে এবাৰ যদি মই চিনাকি কৰি দিব পাৰোঁ আপোনালোকক কৰাই দিম যিহেতু গাইছ এতিয়া সদস্য নাই বৰ্তমান কমিটিৰ গাইছ আপোনালোকৰ ভিডিঅ'টো ক'ব যে কেনেকুৱা হৈছে আমাৰ মানে এইবাৰ 2023 বৰ্ষৰ ঈদৰ আয়োজন এটা কমেণ্ট কৰি কৈ দিব আৰু গাইছ এতিয়া মোৰ দেৰি হৈছে মই মানে গাইছ অলপমান ঈদৰ বজাৰ কৰিব লগা আছে যিহেতু গাইছ আমাৰ অহাকালি ঈদ আৰু যিহেতু মানে মিৰুৰ বাও নাই বজাৰত গৈছে গাইছ আপোনালোকক মই কৈছিলোঁ যে আপোনালোকক মানে ভিডিঅ'টোৰ একেলগে মানে ভিডিঅ'টোত মানে আপোনাৰ যে ৰাতিৰ যিটো মানে লাইটনিং মানে হ'ব মানে যিটো মানে ৰাতিৰ নজৰে সেইটো আপোনালোকক মানে একেলগে ভিডিঅ'ত দেখি দিম ঠিক আছে চাওক আৰু গাইছ ভিডিঅ'টো মানে সেইখিনিতে মানে শেষ কৰি দিম একেলগে চাওক বেছি মানে লাম্বা নকৰোঁ যিহেতু গাইছ এইটো মানে আয়োজনৰ ভিডিঅ' আপোনালোকৰ মানে এটা স্পেচিয়েল ভিডিঅ' ৰাখিছোঁ ঈদৰ সেইটো চাব ঠিক আছে চাওক আমাৰ ৰাতিৰ আয়োজনটো মানে ৰাতিৰটো মানে কেনেকুৱা এটা নজৰা হয় মানে লাইটখিনি অন কৰি দিলে ঠিক আছে চাওক এইটো চ' গাইছ চাওক না কি বঢ়িয়াকৈ সজাইছে আৰু গাইছ এইটো মানে ভিডিঅ'টো অলপমান ৰেচিঅ'টো কম কৰি দিছোঁ যাতে আপোনালোকে আৰু ভালদৰে চাব পায় জাষ্ট এইটো এনে শ্বৰ্ট ক্লিপ এটা আৰু চ' গাইছ চাওক না কিমান বঢ়িয়াকৈ সজাইছে আমাৰ মালিকুছিৰ কমিটিয়ে যিবোৰে মানে লাইট দিছে চ' গাইছ বঢ়িয়া লাগিছে চ' গাইছ আজিৰ ভিডিঅ'টোত এইখিনি আছে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ঠিক আছে থেংক ইউ